হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি পুনৰ আপোনালোকৰ মাজত এটি নতুন ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি আদৰি ল'ব। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টিৰ শিৰোনাম মনৰ কিছু অনুভূতি। তোমাৰ প্ৰিয়জন অথবা প্ৰিয়গৰাকীৰ লগত যদিও বিচ্ছেদ হৈ গৈছে, তথাপিও কিন্তু তাই বা তেওঁৰ ওচৰত তুমি যেতিয়া সাক্ষাৎ হোৱা, তেতিয়া কিন্তু নিচেই তুমি সৰু হৈ পৰা। তাইক বা তেওঁক কিছু টান কথা কৈ সেই যন্ত্ৰণাবোৰ উলিয়াব খুজিও তাৰ বা তেওঁৰ সৰলতাৰ আগত ক্ষুদ্ৰ হৈ পৰা। বুকুৰ মাজত কিবা অজান শব্দই ধপধপাই থাকে। কোনটো সময়ত যেতিয়া অকলশৰীয়া হৈ পৰিবা, বাৰুকৈ তোমাৰ মনত পৰিব সেই অতীতৰ কথাবোৰ, তাইৰ সৈতে অতিবাহিত কৰা স্মৃতিবোৰ। কেতিয়াবা হঠাতে যেতিয়া মোবাইলৰ ফটোৰ শিতানত তাইৰ এখন স্মৃতিৰে ভৰি পৰা সেই অতীতৰ কিছু দৃশ্যাংশ দেখিবলৈ পাবা, হয়তো বুকুখন কঁপি উঠিব আৰু কিবা তুমি অভিমানেৰে সেই ফটোকপিত অদৃশ্য কৰি পেলাবা। কিছু যন্ত্ৰণাই হেঁচা মাৰি ধৰিব, কিন্তু তুমি তোমাৰ অভিমানৰ আগত আকৌ যেন অভিমান কৰিয়েই বহি থাকিবা। পাহৰিবলৈ হয়তো নিশ্চয়কৈ চেষ্টা কৰিবা, আৰু কিজানি কেইদিনমানৰ বাবে পাহৰিও পেলাবা। কিন্তু হঠাতে এদিন তাইক আন এজনৰ লগত ক'ৰবাত দেখি যাবা। যদিও তাই এতিয়া তোমাৰ প্ৰেয়সী নহয়, তথাপিও দেখি যেন কিবা কষ্টৰ সন্মুখীন হ'বা। আৱেগিক হৈ পৰিব তোমাৰ মন আৰু দুৱাৰ। চকুৰ আগতে যেন সেয়া কুঁৱলীয়ে আৱৰি ধৰিছে। নাজানো কিয় এনেকুৱা হয়, কিন্তু অনেক কষ্ট হয় তেতিয়া, যেতিয়া সেই দৃশ্য চকুৰ আগত ভাহি পৰে। নিশা যেতিয়া শিতানৰ গাৰুটোৰ মাজমজিয়াত শুই পৰিবা, তেতিয়া মাথো মনলৈ আহিব তাহানিৰ সেই কথাবোৰ তথা স্মৃতিবোৰ। হয়তো এনেকৈয়ে পাৰ হ'ব আন্ধাৰে আপৰা পৃথিৱীৰ এটা সময়। কেতিয়া যেন ৰাতি গুচি পোহৰ হ'ব, হয়তো তাৰ উমানেই নাপাবা। মনতে কিজানি তাইক বহুতেই গালি পাৰিবা। তাইৰ প্ৰতি অভিমান এটা ভঁৰালৰ সৃষ্টি কৰিবা। হয়তো তোমাৰ মন মিলিবা তাইক ফোন কৰি খুবকৈ গালি পাৰোঁ, কিন্তু সেই একেবোৰেই আকৌ হৈ পৰিব। ফোনত ভাহি অহা তাইৰ মিঠাসুৰীয়া মাতটি শুনা পাই হয়তো তুমি স্তব্ধ হৈ পৰিবা। কি ক'ম কি নক'ম অৱস্থাৰ সন্মুখীন হৈ পৰিবা, আৰু শেষত হয়তো এনেকৈয়ে কৈ পৰিবা, ধেৎ তেৰিকি, ক'ৰবালৈ মাৰোঁতে তোমাৰ নাম্বাৰটোতে কল কৰি পালোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।